হিমালয়ত বহি কলিয়ে যিহে আমাৰ ৰাজ্যত উপদৃষ্টি কৰি আছে সেইকাৰণে দাদা আমাৰ ৰাজ্যত ইমান অঘটন হৈ আছে। কিন্তু এটা কথা দাদা, যদিহে সেই মহাপাপী কলিক বন্দী কৰি নানে, যদিহে সেই মহাপাপী কলিক বন্দী কৰি নানে, তেনেহ'লে কিন্তু দাদা আমাৰ এই ৰাজ্যত আৰু বহু অঘটন হ'ব। কি হয় এই কথা শুনি আছিল বীৰ ধনঞ্জয়। মহাক্ৰোধে অৰ্জুনে কোন সেই মহাপাপী কলি 7 দিনৰ ভিতৰত বন্দী কৰি আনিম মই নিশ্চয় জানিবি। যদিহে মই 7 দিনৰ ভিতৰত সেই মহাপাপী কলিক বন্দী কৰি আনিব নোৱাৰো, তেনেহলে মোৰ নামো অৰ্জুন নহয়। এই হাতে গাঁঠিত লৈ যায় বীৰ ধনঞ্জয়। মহাক্ৰোধে চলি গলা, মহাক্ৰোধে চলি গলা। কিন্তু সেই হিমালয় পৰ্বতত অৰ্জুনে জানো কলিক বিচাৰি পালে? নাপালে। সেই হিমালয় পৰ্বতত অৰ্জুনে কলিক বিচাৰি নাপালে। কিয় নাপালে জানে? কাৰণ মায়াৰ সাগৰ কলি কোনে দেখা পায়? মায়াৰ সাগৰ কলি কোনে দেখা পায়? ছদ্মভেষে অৰ্জুন কলিয়ে মনে মনে ভাবে, কি ভাবে? এও বোধ হয় মোকেই বিচাৰি ঘূৰি ফুৰি আছে। বাৰু যি নহওক, তেওঁনো কাক বিচাৰি ঘূৰি ফুৰি আছে তাৰ প্ৰমাণটোকে কৰি চোৱা যাওক। এতেকে বিয়া কলি সন্যাসী অৰ্জুনৰ ওচৰত হাতে কমণ্ডল তাৰ ফুটা কপাল উপস্থিত হইলা হিমালয়ত মানুহ দুনু নাই। মাজে মাজে মোৰ নিচিনা দুই এটা সন্যাসীহে পায়। আৰু বোপা এনে সুন্দৰ ডেকা ল'ৰা বোপা ৰাজকুমাৰ হেন পায়। কিয় ঘূৰি ফুৰি আছা এই পৰ্বতৰ ওপৰত? কথা শুনি অৰ্জুনৰ ভাল লাগি যায়। অৰ্জুনে বোলে মই আৰু মই ইয়ালৈ কিয়
ধনঞ্জয় 1 নম্বৰ প্ৰশ্ন 1 নম্বৰ প্ৰশ্ন হৌ মানুহজনে এক গল পানীত নামি আছে তাৰ পাছতো কিন্তু সি পানী পানী বুলি চিঞৰি আছে ইয়াৰ উত্তৰ কি হ'ব ধনঞ্জয় কোৱা ধনঞ্জয় ইয়াৰ উত্তৰ কি কি ওই অর্জুনে বলাই তো প্রশ্নই না হয় ওই অর্জুনে বলাই তো প্রশ্নই না হয় এতুনো কি বারো প্রশ্ন হল নে কি দেখোন এক গল পানীত নামিয়েই আছে যিমানে ইচ্ছা সিমানে পানী খাব পাৰে পানী খুৱাই নহয় সি সেই পুখুৰীটোত ডুবি মৰো মৰো অৱস্থা তাৰ পাছতো সি পানী পানী বুলি চিঞৰি আছে আসলতে কি জানে আপোনালোকে জানে না নাজানে মই জানো আসলতে কি জানে সিয়াৰ এইটো বেয়া হৈছে মাথাৰ দুখ আছে সিয়াৰ আৰু কিন্তু পুখুৰীৰ ভিতৰত শিয়ালেই ধূৰ্ত আৰু সেই শিয়াল ধূৰ্তটোক বনৰ ৰজা সিংহ দুটাই গাড়ীত উঠাই টানি টানি লৈ আৰু মাজে মাজে কিন্তু সেই সিংহ দুটাই শিয়ালটো প্ৰভু প্ৰভু বুলি প্ৰণামো জনাই গৈ আছে ইয়াৰ উত্তৰ কি হ'ব ধনঞ্জয় কোৱা ধনঞ্জয় ইয়াৰ উত্তৰ কি হ'ব তেতিয়াও কিন্তু অৰ্জুন একেবাৰে নিমাত হে ভগৱান এয়া মই কি দেখিছোঁ এতিয়া মোৰ কি হ'ব তিনিটা প্ৰশ্ন দেখোন মই এটাৰো উত্তৰ দিব নোৱাৰিলোঁ এতিয়া দেখোন মই বন্দী হৈ থাকিব লাগিব মোক ৰক্ষা কৰা ভগৱান মোক ৰক্ষা কৰা হায় ৰে
সুধিবি তই মোক তাৰ উত্তৰ আগতে তই সোধাৰ আগতে উত্তৰ দিম মই তোক প্ৰথম প্ৰশ্ন এইটোৱেই নাছিল নে কোনে ক'ব পাৰিব প্ৰথম প্ৰশ্নটো কি কৰিছিলে হয়নে ধন্যবাদ আচলতে মই কথাটো এইকাৰণে সুধিছোঁ যেহেতু নামৰ মাজত চাহ দি আছিলে নহয় জানো মই ভাবিছোঁ আপোনালোকে চাহতে গুৰুত্ব দি আছে নে নামটোত ব্যস্ত হৈছিলে সেইকাৰণে মই কথাটো সুধিছিলোঁ যে আপোনালোকেনো নামটো কিমান দূৰ গুৰুত্ব সহকাৰে চাইছে বা শুনিছে সেইকাৰণে মই কথাটো সুধিছিলোঁ কিন্তু চাহ খাই থকাৰ মাজতো এটা নামটোত গুৰুত্ব দিছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ থেংক ইউ হয় প্ৰথম প্ৰশ্নটো কৰিছিলে যে এক গল পানীত নামি থাকিও সেই মানুহজনে কিয় পানী পানী বুলি চিঞৰি আছিল নহয় জানো তেনেহ'লে এক নম্বৰ প্ৰশ্নৰ উত্তৰ শুনক নাম ধৰ্মী সুধিগণ এই কথা মই কোৱা নাই এই কলিৰ যুগত বৰ্তমান কি যুগ চলি আছে এই কলিৰ যুগত মানুহৰ গললৈকে ধন আহিব তাৰ পাছতো কি ক'ব মোৰ একোৱেই হয়নে নহয় যিমান হ'লেও নুকুলে আৰু লাগে সেইকাৰণে কৈছে যে কলিৰ যুগত মানুহৰ যত ধন হ'ব তথাপি কিন্তু এই মনৰ পৰা আক্ৰোশ নাযায় আৰু কি জানে ধন ধন কৰি সি মৰে কষ্ট খায় আৰু ধন ধন কৰোঁতে তাৰ গৃহকাল এক নম্বৰ প্ৰশ্নৰ উত্তৰ বুজি পাইছে আৰু এদিন নাৰীয়ে গৈ ৰাজপাট ল'ব সেই বুলি কিন্তু সকলো পুৰুষ নহয় দেই এইফালে কৈছোঁ মই নহয় বুলি কিছুমান নোহোৱা থাকিবও পিতে খং উঠিব খেদি আহিব বাপেকে সেইকাৰণে কিছুমান বুলি কৈছে যে কিছুমান পুৰুষে নাৰীৰ কথামতে উঠা বহা কৰিব আৰু এদিন নাৰীয়ে গৈ ৰাজপাট ল'ব এতিয়াতো সেইটোৱে হৈ আছে নহয়নে কেউফালে মাইকী মানুহৰে প্ৰতাপ নহয়নে ইফালে গেলেও তিৰিৰা প্ৰতাপ সিফালে গেলেও তিৰিৰা প্ৰতাপ সিফালে গেলেও তিৰিৰা প্ৰতাপ মুঠতে মতা মানুহৰ সুবিধা ক'তো নোহোৱা কৰি দিছে আজি আপোনালোকে ভালকৈ লক্ষ্য কৰক এই অনুষ্ঠানখনত বৰ্তমান সময়লৈকে বেছিকৈ মানুহ পুৰুষ আছে নে মহিলা থাকিব লাগিছিল কোন পুৰুষ আছে কোন মহিলা পশ্চিমত আমাৰ পৰচনা সেইকাৰণে কৈছে যে কলিৰ যুগত সকলো নাৰীৰেই ৰাজত্ব চলিব আৰু কলিৰ যুগত এনেকুৱা কিছুমান নাৰী ওলাব এতিয়া কিন্তু মই ইয়াতে বহি থকা আমাৰ বয়োজ্যেষ্ঠ ব্যক্তিসকলৰ ওচৰলৈ গৈছোঁ যে আপোনালোকে কওঁ মই কথাখিনি কম নে নকওঁ তাইৰ নাম মা কালী নহয় মাকনিহে সেইখিনিৰ পৰা তাইক মই মাকনি কৰি আছোঁ তাইৰ কাণেদি সোমোৱা নাই যেই নেকি মা কালী বুলি ক'লোঁ সেই তাইৰ কাণেদি ফুচুককৈ সোমাইছে এনেই নকয় ভাই এনেই নকয় এই তিনি মানুহৰ জাত মানে হাৰামন নেগু খাই ভালগে ভালখিনি এওঁলোকৰ কাণত নোসোমাই আৰু যদি কিবা বেয়াকে তেতিয়া ফুচুককৈ সোমাব যায় বাপ্পা ঐ ধোৱা দেখা পাইছোঁ এই মা কালী মাকনি কিবা এটা এখন দেখোন বেলা হয় এই দৰ্জাখন কোনফালে দি আছিলে বাপে আজি দৰ্জাও চিন নাপাওঁ দেখা কিয় মাৰি তৰা এইখন হবালে বুজোৱা মাৰিছ বাপ্পা পিছফালে আছে আজি দৰ্জাই মোক চিটকে দিব পৰা হৈছিল এইটা মানে আজি দৰ্জাখনৰ তলে ওপৰে হুকডাল মাৰি লৈছিল মা কালী মাকনে কিবা এটা তই কানি সন্ধ্যাতে তলে ওপৰে দৰ্জাখনৰ হুকডাল কিয় মাৰি লৈছ মই ঘুমাইছো কিহে পালে তোক এইখিনি বস্তু আগতে ঘুমাবে ৰাতি 1:25
এটা বসিছে হয়েছি কালি এইটো খাংৰাম বাবা হিচা হিচা ফাটাই দিলে বাবা দরজাখন খুলি দিবি না নেটো কিয়া ও পুরি ইমান রাতিলে ক'ত আছে মোক কলি গৈছিলো ও হীৰক আৰু উদ্ধৱৰ মাটি সীমাৰ মেল ভাঙবা হা কি কলি হীৰক আৰু উদ্ধৱৰ মাটি সীমাৰ মেল ভাঙবা চুপ চুপ লাইলে এতে মোক চবে ইমান ভাল মানুহ বুলি ভাবে এই দেখো আটা পাৰি পাৰি কথা গৈছিলো মই সিহঁতৰ মাটিৰ সীমাৰ মেল ভাঙবা পিছে মই এনে যাওঁ নাই ইটো দিছো এইটো তাতে তোৰ কি হ'ল ও মেল ভাঙা পাজৰে মদ খাই যা মনে মনে থাক বুলি কৈছো মনে মনে থাক মই মেল ভাঙা পইচা দি মদ খাওঁ ভাং খাওঁ বিড়ি খাওঁ তিৰিক যদি ভালে ৰাখা খুজিছি তেনেহ'লে মাহেকে পষেকে দিবা কি তেহে পাবা 30 মিনিট গতিকে এই কাজি 100 দিবাই লাগিব এই তই দরজা খুলি দিবি না নেটো নেদা নেটো নেদা নেটো নেদা নেটো নেদা নেটো ও তুই কাজি মই ইনাও দরজাখন দরজাকে ভাঙি পেলালে বাপে কি আইবাইছি আৰু খাই লোৱাৰ পাছত এই মতা মানুহবিলাকক কোনোবাই আৰু বলে পাৰে কোনেও নৰে সেইকাৰণে কৈছে যে কলিৰ যুগত এনেকুৱা কিছুমান মানুহ ওলাব লোকক দেখাই মহান নীতি শিক্ষা দিয়ে আনক কিন্তু তাৰ মনত সদায় কুচিন্তা থাক নাম ধনি সুধিব আপোনালোকে নিশ্চয় 3 নম্বৰ প্ৰশ্নৰ উত্তৰ দি বুজি পাইছে ভকতে পাবলৈ নাই হয়নে বাৰু হয়নে নহয় কীৰ্তন কৰিবলৈ ভকতৰ সময়েই কলিৰ যুগত নামে শ্ৰেষ্ঠ ধৰ্ম হয়নে বাৰু কলি